Hello viewers, welcome to my channel Infozone. আজি আমি লৈ আহিছো এটা নতুন ভিডিও। এই ভিডিওটো যোগেদি আপোনালোকে গম পাব কেনেদৰে আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ পান কাৰ্ডখন লিংক কৰিব পাৰিব। আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰিবলৈ হলে আপোনালোকে প্ৰথমতে এটা ৱেবছাইটত ভিজিট কৰিব লাগিব। সেই ৱেবছাইটটো হৈছে incometax.gov.in। এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে তাতে আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ পান কাৰ্ডখন লিংক কৰিব পাৰিব। আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাটো এই কাৰণে জৰুৰী যে অহা 30 জুনৰ পিছত আপোনালোকৰ যদি এই কামটো নহয় তেতিয়া হলে আপোনালোকৰ 1000 ৰুপিছলৈকে আপোনালোকৰ ফাইন হ'ব পাৰে। incometax.gov.in এই ৱেবছাইটৰ যোগেদি আপোনালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাৰ উপৰিও আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ ষ্টেটাসো গম পাব পাৰিব, যাতে আপোনালোকে লিংক কৰাৰ পিছত আপোনালোকৰ আধাৰ আৰু পান কাৰ্ডখন সফলতাৰে লিংক হ'ল নে নাই সেই বিষয়ে আপোনালোকে সেই ৱেবছাইটটোত গৈ পেলাই গম পাব। গতিকে বেছি দেৰি নকৰি আহক ভিডিওটো আৰম্ভ কৰোঁ। আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ড লিংক কৰিবলৈ হ'লে আপোনালোকে এটা ৱেবছাইটত ভিজিট কৰিব লাগিব। ৱেবছাইটটো হৈছে incometax.gov.in। এই ৱেবছাইটটোৰ লিংক মোৰ ভিডিও ডেছক্ৰিপশ্যনটো পাই যাব। ইয়াতে আপোনালোকে আৱাৰ ছাৰ্ভিচত আহিব। আৱাৰ ছাৰ্ভিচত আহি পেলাই ইয়াতে আপোনালোকে প্ৰথমতে আপোনাৰ আধাৰ আৰু পান কাৰ্ডৰ ষ্টেটাসটো চাই ল'ব। ইয়াতে লিংক আধাৰ এই অপশ্যনটোত চাব। এখন নতুন টেব অপেন হৈ আহিব। ইয়াতে আপুনি আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব। আধাৰ কাৰ্ডৰ নাম্বাৰ এণ্টাৰ কৰাৰ পিছতে ইয়াতে আপুনি ভিউ লিংক আধাৰ ষ্টেটাছ এই অপশ্যনটোত ক্লিক কৰিলে আপুনি আপোনাৰ আধাৰ ষ্টেটাছ গম পাব। পান কাৰ্ডৰ সৈতে লিংক হৈ আছে নে নাই সেই বিষয়ে আপুনি ইয়াতে গম পাব। মই ইয়াত যিজন এপ্লিকেণ্টৰ ডাটা ফিল আপ কৰিছোঁ তেওঁৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নাই। গতিকে এনেধৰণৰ এটা পপ আপ নটিফিকেশ্যন শ্ব' কৰে যিসকলৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নাই। এতিয়া আমি চাম আধাৰ কাৰ্ডৰ সৈতে কেনেদৰে পান কাৰ্ডখন লিংক কৰা হয়। বেক কৰাৰ পিছতে ইয়াতে যিটো আহিছে লিংক আধাৰ এই অপশ্যনটোত ক্লিক কৰিব। চ' ইয়াতে এটা নিউ টেব অপেন হৈ আহিছে। ইয়াতে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰিব পাৰিব। তাৰ বাবে প্ৰথমতে আপুনি ইয়াত পান কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব। তাৰপিছতে আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব। নেম এজ পাৰ আধাৰ কাৰ্ডত আপোনাৰ নামটো যেনেদৰে আছে তেনেকৈ ইয়াতে আপোনালোকে ইনপুট কৰিব। তাৰপিছতে মোবাইল নাম্বাৰ এটা এণ্ট্ৰি কৰিব আৰু আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ এই অপশ্যনটোত ক্লিক কৰি লিংক আধাৰ ক্লিক কৰি দিব। তাৰ নেক্সট পেজত ভেৰিফিকেশ্যনৰ বাবে আপুনি এতিয়া মোবাইল নাম্বাৰটো ইয়াতে OTP আহিব। সেই OTPটো ইয়াতে আপুনি এণ্টাৰ কৰিব। OTP এণ্টাৰ কৰাৰ পিছতে আপুনি ইয়াতে ভেলিডেট অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ এটা পপ আপ নটিফিকেশ্যন দেখাব যে আধাৰ আৰু পান কাৰ্ড ছাকচেছফুলি লিংক হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।